Hello everyone, welcome back to my YouTube channel Konkon D6. আজি পুৰা একদম গাঁৱলীয়া এটা vlog দিম চাই বঢ়িয়া মজা পাব আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব একদম হেকলৈ চাব ভিডিওটো পুৰা বলো ভাষা এখন দেখাই দি আছো বলো ভাষা পাৰিম এতিয়া আমি দেখাই দি আছো অলপ ওচৰত যাব নোৱাৰা কাম ৰখাব লাগব এইখান ভিতৰত এইখান আপোনালোকে দেখাইছে নে এইখান বল মাখা এতিয়া আমি পাৰিম এখানতে পাৰিম আমি পাৰাটো দেখাই আছো বাৰু বলখান আমি পালো এইখান বল এইখান একদম মাখা এইবিলাক টোপ বহুত টোপ আছে এতিয়া আমি বৰশী বাম আপোনালোকে আজি কি কৰোঁ চাই থাকক বৰশী বাই এখন বলখন এখন নাৱৰীয়া বল বুলি কওঁ আমি আপোনালোকে কি বুলি কয় জনাই দিব আমি নাৱৰীয়া বল বুলি কওঁ কাৰণ এই নাও নিচিনাকৈ বনাই কাৰণে নাৱৰীয়া বল বুলি কয় আমাৰ ইফালে চবে নাৱৰীয়া বল বুলিয়ে কয় মা এইটো এতিয়া কঁঠাল ভাঙি আছে কঁঠাল খাম গৰমত এই গৰমত কঁঠাল খাম যিমানকৰ এই পাতল খাই দিয়ক হেৰি কৰ এই তাতে উলিছোন অঁ গোটাখিনি ভাঙ একেলগে আৰু কঁঠালটো এতিয়া আমাৰ এইটো কঁঠাল ভাঙি আছে এইটো কি বহিবা নেকি কি হেৰি বড় লেডি ক'ত পাইছা পাৰি আনছো समझ रहे हो চাওঁ বল খাওঁ ক'ত দিব ক'ত যা বহি পাবা চাওঁ হয় নেকি অঁ বঢ়িয়া দেখোন চাওঁ হেৰি কৰ এই মই যাম ৰ যাই আছো আৰু মই বাই আছো ৰ ক'ত ভাবি এইটো হয় নেকি এই যাওঁ এই মই বহীটো লৈ আহিছোঁ তহঁতে য'ত বোৱা ততে পামা ভাই দে মাছ পাইছা মস্ত দেখোন চাওঁ দেখে দি অঁ বঢ়িয়া ডাঙৰ এইটো দিবাংকৰে পালা আইটো কেইটা পালি এয়া মাছ বৰশী বাই পাইছি বাৰু কেইটামান এইকেইটা পাইছা সিহঁতে বৰশী বাই আছে এইফালে ৰ'দ তামাম ৰ'দ দিছে একদম মানুহ নাই এইফালে চেহাত বহি আছে মানুহবিলাক গাছৰ তলে এই চেহা এটা দিম কৰি পেলাই ময়ো বৰশী বাব আহিছিলোঁ মই বৰশীটোৱে দিবাংকৰক বাব দিলোঁ ইয়াত এতিয়া বৰশী বাই আছে আৰু মই এইটো মাছ লোৱাকৈ আহিছোঁ আজি মাছ লোৱাকৈ মাছ পাইছি বাৰু সেয়া মাছ আছে আৰু ইফালে কি দি তই চিনে নাই এইকেইদিন মানে এনেকুৱা গৰম দিছে কি ক'ম আৰু এইমাত্ৰ পথাৰৰ পৰা আহিলোঁ এই একদম গৰমত মূৰ চুৰ বিষাই গৈছে আৰু এইফালে আমাৰ এইকেইটা গাছৰ তলত বহি আছে আৰু এইফালে গাছৰ তলত বহি পুৰা একদম চিনেমা চোৱাত ব্যস্ত এই গৰমত গাছৰ তলত বহি আছে আৰু বৰশী চৰশী বাৰ হৈ গ'ল এই গৰমত নৰা আৰু বা কি গৰম এই মাছ মাৰি আছে ৰ'দত এয়া এই ৰ'দত মাছ মাৰি আছে চাইছোন মাছ পাইছা না আমি এতিয়া গৰমত খালৰ পাৰত বহি আছোঁ একদম গৰম এইফালে একে ৰ'দ চাই লওক আপোনালোকে কেনে ৰ'দ দিছি আৰু এইফালে আমি খালৰ পাৰত বহি আছোঁ এইয়া এই আইটো আছে দিবাংকৰ জোন
খালৰ ওপৰত বহি আছোঁ এইফালে আৰু খেতিবিলাক কৰিব পৰা নাই এইবাৰ পানী নাই বানপানীটো হওঁতে ইয়াতে একদম পানী ভৰ্তি হৈ গৈছিল এতিয়া আকৌ পানীয়ে নাই খেতি কৰিব সময়ত এইফালে কঠীয়াগিলা ইয়া খেতি কৰিব একদম শুকেই পথৰ চথৰ একদম অলপো পানী নাই পথৰত এইফালে চাই লওক এইফালে এইটো খালৰ পাৰত আমি বহি আছোঁ বঢ়িয়া একদম ঠাণ্ডা হাৱা খাই এই আমাৰ ঘৰত যা কটৰীয়া টেঙাই নিমখে লৈ আহিবি হ'ব দে আৰু কিবা লৈ আহিবি হ'ব দে অঁ খাৰো লৈ আহিবি অলপ অঁ কাজিটেঙা হে জলকীয়া মান আপেহিবি অঁ আৰু কিবা কাঁহী মানে কলপাত লৈ আহিবি কাটি এইকেইটা টেঙা লৈ আহি আছে এয়া কি খাৰ এয়া খাৰ টেঙা কেইটা আনিছা ধুই লওঁ চাৰিটা টেঙা কেইটা ধুই এতিয়া খালত ধুই আন বুটাৰি কটেখানত ধোৱা আমি আকৌ গমেই নাপাওঁ সেইটো অলপ দেখাই নাপালোঁ আকৌ খাৰ নিমখ জলকীয়াটো লাগবো এতিয়া দাচোন। এইটো আৰু ঘৰত নাই নাই কাৰ তাত আছে পিছে কি খালোঁ মই হা নাই মাত্ৰ মই খাবাই এয়া টেঙা কাটি আছে আমাৰ এইটো এতিয়া টেঙা খাম এয়া কুটি আছে টেঙা এইটো কুটিকৈ উঠবিচোন ইংকে দিবি নে ইংকে দীঘলকৈ খাবা নাংগে নাংগে ইংগে হা? অঁ ইংগে খাম ইংগে ইংকে ইংকে হ'লে ভাল লাগব ইংকে কুটি সৰু সৰুকৈ মই এতিয়া আমি ইংগে এই দুটা বাকলি থোৱা আছে এয়া নিমখ খাৰ আমাৰ ইয়াত টেঙা খোৱা জেগা একদম বঢ়িয়া পৰিৱেশত পূৰা একদম নিমখৰ বহি আছে একদম বঢ়িয়া এইফালে পথাৰৰ মাজত এইফালে এইটো খাল বা পুখুৰী আৰু ইমান ডাঙৰ নহয় আমি খাল বুলিয়ে কওঁ পুখুৰী বুলি ক'ব পাৰি আৰু এইফালে পথাৰ আৰু এনেকুৱা ৰ'দ আজি বুলিয়ে নহয় আজি যোৱাকালি এইকেইদিন একদম গৰম তামাম গৰম পথাৰ শুকাই একদম ফাটি গৈছে আগৰ নিচিনা হ'লে এতিয়ালৈকে পূৰা ৰুই একদম পথাৰখন পূৰা সেউজীয়া হৈ থাকিলে এতিয়া নাই একদম শুকাই ক'তো খেতি কৰিব পৰা নাই মাজে মাজে অলপ চলপ কৈছে কিছুমানে অলপ দ জেগাখিনি সেয়া কিন্তু বেছিখিনিয়ে কৰা হোৱা নাই এতিয়ালৈকে আগে এইফালে কঠীয়া অলপ তুলছি কঠীয়াটো দেখাই দি আছোঁ বাৰু কঠীয়া তুলছি এইবিলাক ৰুইছি অলপ ওচৰে এতিয়া পানী নাই ৰুই থৈছিহে এয়া এতিয়া পানী নাই একদম শুকান হৈ আছে একদম ৰোৱাৰ পিছত আগতে এনেকুৱা কঠীয়া তুলি পানীত তুলিব লাগে কঠীয়া এতিয়া পানী নাই এইখনত তুল আনি লৈছে তুলত বহি কঠীয়া তোলে মানে আৰু এইফালে খাজা কঠীয়া আছে এইটো জলকীয়া ক'ৰ পৰা আনিলি চুৰ কৰি চুৰ কৰিছা নেকি চুৰ কৰি আনিব পাৰা ৰ জলকীয়া দেখোন মোচন বেলেগে চেপাহে দেখোন এয়া আমাৰ টেঙা পূৰা একদম সানি আছে এই খাৰখিনি দি নে দিয়া নাই দিছা নিমখ দি এইটো একবাৰ টেষ্ট কৰি চাবি হে খোৱা লাগছি ৰ মোৰ কেনে লাগছি দাম এইটো দি নিমখ অলপ বেছিকৈ দি হ'ব গোটেই মখানে বি গোটেই মখানে বি ইয়ে হৈছে গোটেই দিছে পূৰা আইটক পিচ খাই দেখ দি আইটো খাই আছে চুনে খাই আছে একদম মই এক পিচ খাই ল ৰ মজা আছে খাই মজা একদম পিচ খা গুলি পিছে আইটো কেনে লাগিল খাই টাংকা কো শুনা নাই ইয়াতে মজা লাগছি হয় নেকি দিমাগৰ কেনে বঢ়িয়া লাগছি এই হেৰি আইটো এতিয়া হেৰি কোন ক্লাছত পঢ়ি আছে সেইটো কৈছোন পাহিলি অঁ ক্লাছ 5ত আকৌ এইফালে দিবাংকৰে এবাৰ 9ত এইবাৰ দিবাংকৰ 9ত এইফালে আইটুই 5ত এতিয়া আমাক খাৱা চাৱা হৈ গ'ল পূৰা কি মজা ৱাও এইফালে চাওক এইফালে মেঘখিনি চাওক না কিমান ধুনীয়া এটা পৰিৱেশ
আল্টিমেট আৰু এইফালে আমাৰ পাৰ্টিটো বহি আছে আন্ধাৰ হৈছে বাৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি দিব বাই